বন্দিখানাত চোৰাং গৰু জব্দ ধুবুৰী জিলাৰ জৰুৱা বন্দিখানা অঞ্চলত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বন্দিখানা আৰক্ষীয়ে। যোৱা নিশাই গোপন সূত্ৰৰ পমখেদি বন্দিখানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবুল কাছেমৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই গলাকাটা অঞ্চলৰ পৰা 4টাকৈ চোৰাং গৰু জব্দ কৰে। চোৰাং বেপাৰীয়ে ব্ৰহ্মপুত্ৰ নদী পথেৰে গৰু পাৰ কৰিবলৈ লওঁতেই আৰক্ষীয়ে চোৰাং গৰুবোৰ জব্দ কৰিবলৈ সক্ষম হয় যদিও অন্ধকাৰৰ সুযোগ লৈ চোৰাং বেপাৰীয়ে পলাই পত্ৰং দিয়ে। উল্লেখ্য যে সম্প্ৰতি চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে আৰক্ষী বিষয়াগৰাকী। দক্ষিণ শালমৰাৰ পৰা আকছাদুৰ ৰহমানৰ ৰিপৰ্ট এন টাইম। কৰাৰ পৰা গুপ্ত চুৰ লগাই দিছিলোঁ। এই গলাকাটা ব্ৰিজটো পাৰ হোৱাৰ পিছত 4টা স্মাগলাৰ কৰাৰ উদ্দেশ্যে বাংলাদেশত চালান দিয়াৰ উদ্দেশ্যে 4টা মিডিয়াম সাইজৰ গৰু লৈ যাওঁ বুলি খবৰ পালোঁ। দৌৰা দৌৰিকৈ মই আৰু মোৰ ষ্টাফ সহ তাতে গ'লোঁ আৰু গৰু বেপাৰীয়ে আমাক দেখা পাই গৰু 4টা এৰি থৈ পলালে। তেতিয়া আমি গৰুকেইটা জব্দ কৰি থানালৈ লৈ আহিলোঁ। গোমাফিয়া হ'ল এদিন গোমাফিয়াটো এনি হাও within short time they will be arrested. Within short time they will be arrested and they will be forwarded to the judicial custody jail. Already মই বহুত গোপন সোর্স লগাই দিছোঁ, তেওঁলোকক যিকোনো প্ৰকাৰে এৰেষ্ট কৰিব। স্যার আমি ইতিমধ্যে তাৰমানে মই আগতে এটা আছিলোঁ, কিন্তু মই আগতে গান এইবিলাক যোৱা চোৱা এইবিলাক মই ভাল নাপাওঁ আৰু এতিয়া মই দিনে ৰাতিয়ে কষ্ট কৰি আছোঁ, ফাইনো কাটি আছোঁ বা যোৱা চোৱা এইবিলাক বন্ধ কৰিব লাগে, গান চান বন্ধ কৰি গৰু স্মাগলিং এইবিলাক চোৰাং ব্যৱসায় বন্ধ হ'ব লাগে। চেষ্টা কৰি আছোঁ, চাওঁ ভগৱানে কিমান কি সহায় কৰে। যিমানখিনি 2 নম্বৰ বন্ধ হ'বনে নাই মই চেষ্টা কৰি আছোঁ। মই অকলে তাৰ গোটেইখিনি চাৰিওফালে বৃহৎ এৰিয়া কেৱল বাইকে চলে, বালি মাটি চান্স যিমান পাৰোঁ যিমান সম্ভৱ চেষ্টা কৰোঁ। যিমান এজ প্ৰচিডিউৰ হয় গোশালা ৰেজিষ্ট্ৰেশ্যন গোশালা নতুবা ওচৰত খোৱাৰ চিনিয়ৰ অফিচাৰৰ হুকুমতে এইটো তাত দিয়া হ'ব। এইবাৰ আৰু সহযোগ কৰিছে, আপোনালোকেও সহায় কৰি আছে, ভাল লাগিছে। আৰু কোন বেয়া ভাল বেয়া মই পটককৈ এছাৰটেইন কৰিব পাৰোঁ, কোন মানুহ কেনেকুৱা মই গম পাওঁ।